নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালো। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ AB UB এছৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেল চাওক। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই এইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহ চাই লওক। আজি প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ শীতল মৰুভূমি কত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে শ্বিলং, লাডাখ, শ্ৰীনগৰ আৰু চিমলা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি লাডাখ। নেক্সট কুৱেশ্যন দিছে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? 1 অক্টোবৰ, 26 নৱেম্বৰ, 4 এপ্ৰিল আৰু 13 জানুৱাৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 1 অক্টোবৰ। নেক্সট কুৱেশ্যন সুধিছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি অজন্তা নেওগ। অসমত প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যন সুধিছে ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? অপশ্যন চাৰিটো দিয়া আছে। চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে ব্লেক ফৰেষ্ট পৰ্বতমালা অপশ্যন বি জাৰ্মানীত অৱস্থিত। নেক্সট কুৱেশ্যন সুধিছে সাৰ্ক অৰ্থাৎ SAARC প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন চাৰিটো দিয়া আছে ঢাকাত, বাংলাদেশত, বেংগালুৰুত আৰু কাঠমাণ্ডুত। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ঢাকাত। নেক্সট কুৱেশ্যন সুধিছে ইছৰৰ বৰ্তমানৰ অধ্যক্ষ কোন? অপশ্যন চাৰিটো দিয়া আছে S সোমনাথ, S কিশোৰ, K হিৱান, AS কিৰণ কুমাৰ। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ S সোমনাথ। নেক্সট কুৱেশ্যন সুধিছে বাঁহগোহাঁই পূজা অৰ্থাৎ বামুকৰ দেশ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। অপশ্যন চাৰিটো দিয়া আছে শৰণীয়া কছাৰী, দেউৰী, তিয়া আৰু টাইফাকে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ শৰণীয়া কছাৰী। নেক্সট কুৱেশ্যন সুধিছে অসমৰ মৃৎশিল্প উদ্যোগ ক'ত অৱস্থিত? অপশ্যন চাৰিটো দিয়া আছে মৰিগাঁও, ডিমা হাছাও, গোলাঘাট আৰু ধুবুৰী। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ধুবুৰী। নেক্সট কুৱেশ্যন সুধিছে চিপকো আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল? চিপকো আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল? তলত অপশ্যন চাৰিটো দি আছে। চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 1973 চনত। নেক্সট কুৱেশ্যন সুধিছে মোৰলেণ্ড ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? অপশ্যন চাৰিটো দি আছে টকিঅ', মিজোৰাম, দিল্লী আৰু মণিপুৰ। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি মিজোৰাম। মোৰলেণ্ড ৰাষ্ট্ৰীয় উদ্যানখন মিজোৰামত অৱস্থিত। নেক্সট কুৱেশ্যন সুধিছে অসমত প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? অপশ্যন চাৰিটো দি আছে গোলাঘাট, নামৰূপ, ঢেকীয়াজুলি আৰু চাবুৱা। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি চাবুৱা। নেক্সট কুৱেশ্যন সুধিছে উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে পিয়লি ফুকন, পিয়লি বৰুৱা, মণিৰাম দেৱান আৰু গোমধৰ কোঁৱৰ। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি মণিৰাম দেৱান। নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক নিম্নলিখিত কোনে শপত গ্ৰহণ কৰায়? অপশ্যন চাৰিটো দিয়া আছে প্ৰধানমন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ, এটৰ্নী জেনেৰেল আৰু ওপৰৰ এটাও নহয়। শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন সুধিছে হৰ্ষৰ জীৱনীখন নিম্নলিখিত কোনে লিখিছে? বাণভট্ট, আবুল ফজল, তুলসীদাস আৰু কালিদাস। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ বাণভট্ট। নেক্সট কুৱেশ্যন সুধিছে অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন চাৰিটো দি আছে। চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অসমৰ কৃষি বিশ্ববিদ্যালয়
অপশ্যন ডি 1969 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়? অপশ্যন 4টো দিয়া আছে। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ডিব্ৰু-শইকীয়া ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়। নেক্সট কুৱেশ্যন সুধিছে বায়ুমণ্ডলত সৰ্বাধিক মাত্ৰাত পোৱা গেছটো কোনবিধ? বায়ুমণ্ডলত সৰ্বাধিক মাত্ৰাত পোৱা গেছটো কোনবিধ? অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ নাইট্ৰজেন। নেক্সট কুৱেশ্যন সুধিছে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন 4টো দিয়া আছে। নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি কুমাৰ গুপ্তা। নেক্সট কুৱেশ্যন সুধিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা 2023 কোনে লাভ কৰিছিল? অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যন দিয়া আছে একলৱাগম, ৰবীন্দ্ৰনাথ ব্ৰহ্ম, দোনাবৰ ভূঞা আৰু খগেন গগৈ। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ব্ৰহ্ম। নেক্সট কুৱেশ্যন সুধিছে দেৱদাস উপন্যাসৰ লেখক কোন? অপশ্যন 4টো দিয়া আছে সত্যজিৎ ৰায়, শৰৎচন্দ্ৰ চট্টোপাধ্যায়, আশাপূৰ্ণা দেৱী আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায়। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি শৰৎচন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন সুধিছে খেৰাই উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন 4টো দিয়া আছে মিচিংসকলে, ৰাভাসকলে, বড়োসকলে আৰু চাহ জনগোষ্ঠী। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি বড়োসকলে খেৰাই উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন সুধিছে অসমৰ জাতীয় ফল কি? অপশ্যন 4টো দিয়া আছে কাজি নেমু, কল, আম আৰু আপেল। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ কাজি নেমু। নেক্সট কুৱেশ্যন সুধিছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন 4টো দিয়া আছে ৰাজা ৰামমোহন ৰায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, দয়ানন্দ আৰু বিপিন পাল। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন সুধিছে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হৈছে? অপশ্যন এ এণ্ডিজ, আলপছ, হিমালয় আৰু ৰকিজ। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ এণ্ডিজ। নেক্সট কুৱেশ্যন সুধিছে Fe কোনবিধ ধাতুৰ সংকেত হয়? অপশ্যন 4টো দিয়া আছে ইউৰেনিয়াম, মেংগানিজ, নিকেল আৰু আইৰণ। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি আইৰণ। নেক্সট কুৱেশ্যন সুধিছে উস্তাদ বিছমিল্লা খান কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল? 4টো অপশ্যন দিয়া আছে হাৰত, বীণা, শেহনাই আৰু বাঁহী। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি শেহনাই। নেক্সট কুৱেশ্যন সুধিছে নিম্নলিখিত জোনাকী যুগৰ কবিসকলৰ কোনজন কবিক জ্ঞানমালিনীৰ কবি নামেৰে জনা গৈছিল? অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি মফিজুদ্দিন আহমদ হাজৰিকা। হাজৰিকাক কোৱা হয়। কুৱেশ্যন সুধিছে বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল? অপশ্যন 4টো দিয়া আছে শ্বাহজাহান, হুমায়ুন, বাবৰ আৰু আকবৰ। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি আকবৰ। নেক্সট কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? 4টো অপশ্যন দিয়া আছে উত্তৰণ, খোজ, বাইটি আৰু চিৰাজ। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি অপশ্যন চি বাইটি। বাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি। নেক্সট কুৱেশ্যন সুধিছে চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল? অপশ্যন 4টো দিয়া আছে 1919 চনত, 1920 চনত, 1922 চনত আৰু 1921 চনত। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 1922 চনত। নেক্সট কুৱেশ্যন সুধিছে
ৰামখেলিয়া কোন ৰাজ্যৰ লোকনৃত্য? অপশ্যন চাৰিটো আছে উত্তৰ প্ৰদেশ, কেৰেলা, ৰাজস্থান আৰু বিহাৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি বিহাৰ। ৰামকেলিয়া বিহাৰ ৰাজ্যৰ লোকনৃত্য। কুৱেশ্যন সুধিছে পানাজী কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী? অপশ্যন চাৰিটো আছে ঝাৰখণ্ড, হিমাচল প্ৰদেশ, গোৱা আৰু ছত্তীশগড়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি গোৱা। নেক্সট কুৱেশ্যন সুধিছে কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাবন হয়? অপশ্যন চাৰিটো আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ অসম। নেক্সট কুৱেশ্যনটো দিছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ নৃত্য? চাৰিটা অপশ্যন আছে চাহ জনগোষ্ঠী, কছাৰী, মিচিং আৰু বড়ো। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি মিচিং। নেক্সট কুৱেশ্যন দিছে বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন? অপশ্যন চাৰিটো আছে কালিদাস, আবুল ফজল, তুলসীদাস আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি তুলসীদাস। নেক্সট কুৱেশ্যন দিছে কাক ভাৰতৰ ফ্লাইং শিখ বুলি কোৱা হয়? অপশ্যন চাৰিটো আছে তলত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি মিল্খা সিং। নেক্সট কুৱেশ্যন দিছে কোনটো গ্ৰহ পৃথিৱীত যমজ ভগ্নী বুলি কোৱা হয়? চাৰিটা অপশ্যন আছে বৃহস্পতি, পৃথিৱী, শুক্ৰ আৰু বুধ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি শুক্ৰ। শুক্ৰ হৈছে যমজ ভগ্নী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিছে আনন্দমঠৰ লেখক কোন? চাৰিটা অপশ্যন আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, সৰোজিনী নাইডু আৰু ওপৰৰ এটাও নহয়। শুদ্ধ অপশ্যন হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন দিছে জঙাল বলহুক কোন ৰজাৰ পুত্ৰ আছিল? চাৰিটা অপশ্যন আছে আৰ্যভট্ট, ইন্দ্ৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ আৰু পৃথু। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ আৰ্যভট্ট। দিছে নামদাঙৰ শিলৰ শাখা কোনে নিৰ্মাণ কৰিছিল? অপশ্যন চাৰিটো আছে জয়ধ্বজ সিংহ, ৰাজেশ্বৰ সিংহ, শিৱসিংহ আৰু ৰুদ্ৰসিংহ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। নেক্সট মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? অপশ্যন চাৰিটো আছে কেৰেলা, বিহাৰ, উত্তৰ প্ৰদেশ আৰু ওপৰৰ এটা নহয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি বিহাৰ। নেক্সট কুৱেশ্যন দিছে নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজ্যিক ভাষা ইংৰাজী হয়? অপশ্যন চাৰিটো আছে নাগালেণ্ড, উৰিষ্যা, মণিপুৰ আৰু কৰ্ণাটক। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ নাগালেণ্ড। নেক্সট কুৱেশ্যন সুধিছে ডাম্পা ব্যাঘ্ৰ সংৰক্ষণ কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন আছে মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু অসম। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মিজোৰাম। মিজোৰামত ডাম্পা নামৰ ব্যাঘ্ৰ সংৰক্ষণখন অৱস্থিত। নেক্সট কুৱেশ্যন দিছে হিন্দু ৱে অফ লাইফ পুথিখন কোনে লিখিছিল? চাৰিটা অপশ্যন আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু মহাত্মা গান্ধী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন দিছে ভাৰতীয় ষ্টেট বেংকক পূৰ্বতে কি নামেৰে জনা গৈছিল? চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন দিছে স্বামী বিবেকানন্দৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? চাৰিটা অপশ্যন আছে 15 ফেব্ৰুৱাৰী, 21 জানুৱাৰী, 12 জানুৱাৰী আৰু 16 জানুৱাৰী। শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 12 জানুৱাৰী। নেক্সট কুৱেশ্যন দিছে
বৰৰজা অম্বিকাই কোনখন মন্দিৰ নিৰ্মাণ কৰিছিল? চাৰিটি অপশ্যন দিয়া আছে ফাকুৱা দৌল, গৰখীয়া দৌল, শিৱদৌল আৰু জয়দৌল। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন আছে অপশ্যন চি শিৱদৌল। নেক্সট কুৱেশ্যন দিছে কুহান গান কোন অঞ্চলৰ জনপ্ৰিয়? অপশ্যন চাৰিটো দিয়া আছে গোৱালপাৰা, বৰপেটা, ধুবুৰী আৰু দৰং। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ গোৱালপাৰা। নেক্সট কুৱেশ্যন দিছে প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল? চাৰিটি অপশ্যন দিয়া আছে ৰমানুজাচাৰ্য, ৰামদাস, মীৰা আৰু নানক। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ৰামানুজাচাৰ্য। নেক্সট কুৱেশ্যন দিছে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হৈছিল? চাৰিটি অপশ্যন দিয়া আছে 2 অক্টোবৰ, 27 জুলাই, 14 নৱেম্বৰ আৰু 29 আগষ্ট। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি 29 আগষ্ট। নেক্সট কুৱেশ্যন দিছে মোহিনীআট্টম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? চাৰিটি অপশ্যন দিয়া আছে। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন আপোনালোকে কমেণ্ট কৰি জনাবা।